এয়া হ'ল এটা নতুন দিনৰ সুন্দৰ ৰাতিপুৱা। শোৱা পাতিতে মোক পেহীয়ে ক'লে যে বাপু দাদা আহি আছে। আচলতে আমাৰ ঘৰৰ দাঁতি কাষতেই এখন সুন্দৰ আৰ্দ্ৰভূমি আছে। সেই আৰ্দ্ৰভূমিখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বাপু দাদা আহিছে। এতিয়া আমি তালৈকে বুলি বা আৰু দাদাৰ লগত গৈ আছোঁ। ৰাতিপুৱা পথাৰৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া হৈ আছে। ঠিক আছে, এতিয়া আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। নমস্কাৰ সকলোকে, মনোযোগ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িবলৈ ওলাইছোঁ। আজি মই পথাৰলৈ আহিছিলোঁ, সেইকাৰণে বস্তু এটা দেখাম বুলি ভাবিলোঁ আপোনালোকক। ইপিনে চাওক কি ফুলি আছে। এতিয়া আপোনালোকক ওচৰৰ পৰা দেখাম আহক। বেছিকৈ ফুলি আছে, ফিল্ডতে আছে, এই আগতো আছিলে। এয়া বগলীবোৰ আহিলে এতিয়া মাছ খাবলৈ। কিন্তু মানুহ দেখি পেলাই মই বোলো ফুল এপাহ ছিঙি দিবলৈ কওঁ। আহকচোন কওঁ কি কওঁ। সেইখিনিতে দেখিলোঁ খুৰা কেইজনমানে মাছ ধৰি আছে। তেওঁলোককে ফুল কেইপাহমান ছিঙি দিবলৈ অনুৰোধ কৰিলোঁ। খুৰাজন পিছত আমাৰ চিনাকিয়ে ওলাল, সেইকাৰণে তেওঁ আমাক ফুল কেইপাহমান ছিঙি দিলে। এয়া ফুলখিনি চাওকচোন, কিমানখিনি আমাক ছিঙি দিলে। ইয়াৰ পৰা আমাক ছিঙি দিলে ফুল। এই ঠাৰিডাল বোলে ভাজি পেলাই খায়ো আমি আজিহে গম পালোঁ। কিমান ভাল লাগিছে চাওকচোন ফুলখিনি একেলগে থাকোঁতে। এতিয়া গৈ পেলাই পানীত তিয়াই থৈমগৈ, তাৰপিছত ইমান দিনলৈকে থাকে চাওঁ। এয়া চাওক মৰাপাতৰ হেৰি কৰি আছে পানীত তিয়াই, কাৰণ আমাৰ ওচৰতে শিলঘাটৰ মৰাপাতৰ মিল আছে যে, তাৰপৰাই আনিছে চাগে, ভালকৈ নাজানো বাৰু। এয়া চাওক, তেওঁলোকে মৰাপাতৰ খেতি কৰে আৰু এই মৰাপাতৰ পৰাই বস্তা, বেগ, ৰছী আদি সামগ্ৰী প্ৰস্তুত কৰে। সেইবাবে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ, আপোনালোকৰো সহায় হ'ব। শিলঘাটৰ মৰাপাট কলটো 1959 চনত প্ৰতিষ্ঠা কৰা হৈছিল। এই মৰাপাট কলটোৰ জৰিয়তে বহুতো লোকে কৰ্ম সংস্থাপন পাইছে। এতিয়া মই ইয়াৰ খুৰা এজনক মৰাপাট খেতিৰ বিষয়ে সুধিবলৈ আগবাঢ়িলোঁ। সাৰ দি পিছত আকৌ ডাঙৰ হ'লে কাটিব লাগিব। কটাৰ পিছত আকৌ কঢ়িয়াই আনি ইয়াত মৰাবোৰ দিব লাগিব। তিয়াই থ'ব লাগিব কেইদিনমান ধৰি। 20 দিনমান তিয়াই থ'ব লাগিব। এইটো কোনটো মাহত সিজে তেনেকৈ কৰে মানে? অঁ, বহাগ জেঠতে পেলাই দিয়ে। তাৰপিছত কিমান দিন মানত হয়? 3 মাহত হৈ যায়। ধন্যবাদ এইখিনি কৈ দিয়াৰ কাৰণে। ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।